হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই আজি আছাম পুলিচে লৈ আনিছোঁ এটা ভাল খবৰ তোমালোকৰ কাৰণে। কি হয়, বৰ্তমান আমাৰ আছাম পুলিচৰ ইউ বি কাৰণে মই ভিডিঅ' এটা বনাইছোঁ। কাৰণ এই কাৰণে আমাৰ সকলো ল'ৰা ছোৱালী ফিল্ডত আহি বৰ্তমান দৌৰি আছে। মই আপোনালোকক এই কাৰণে ভিডিঅ'টো বনাই কৈছোঁ, য'ত আছাম পুলিচত কিছু লোকে কি হয়, ৰানিঙৰ বহুত ল'ৰা ছোৱালী কি হয়, দৌৰিব নোৱাৰা হয়, কম নম্বৰ পায়। সেইকাৰণে আপোনালোকে চেষ্টা কৰক। আপোনালোকে 14 মিনিট টাইম দিব। 14 মিনিটত আপোনালোকে 10 মিনিটত যদি মাৰে আপোনালোকে 3200 মিটাৰ, তেনেহ'লে পাব 20 মাৰ্ক। আৰু যদি আপোনালোকে 12 মিনিট বা 13 মিনিটৰ ভিতৰত মাৰে তেতিয়াহ'লে আপোনালোকক খুব কম নাম্বাৰ দিব। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ এইটো টপিকৰ ওপৰত। আৰু কামাণ্ডোৰ কাৰণে আপোনালোকে দৌৰিলে আপোনালোকৰ 5 কিলোমিটাৰ ৰানিং দিব বৰ্তমান। আৰু আপোনালোকে যদি মাৰে 18 মিনিটত, তেতিয়াহ'লে তোমালোকক দিব 20 মাৰ্ক, এক্সিলেণ্টৰ মাৰ্ক দিব। আৰু আমাৰ এই ফিল্ডত সকলো ল'ৰা ছোৱালী আহি আছে বৰ্তমান। এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ পাতাৰ সম্ভাৱনা আছে, কিয়নো সেইকাৰণে আমাৰ ল'ৰা ছোৱালী সকলোৱে ফিল্ডত আহি 3200 মিটাৰ ৰানিং কৰি আছে, 8 পাকৰ প্ৰেক্টিচ কৰি আছে বৰ্তমান। সকলো ল'ৰা ছোৱালী, বহুত ল'ৰা ছোৱালী আহি বৰ্তমান দৌৰি আছে। কিহৰ কাৰণে, এইবাৰ যদি কোনো ল'ৰা ছোৱালীয়ে যদি এইবাৰ চাকৰি ল'ব নোৱাৰে, তেনেহ'লে আৰু বহুত দিনলৈ কমচে কম আপোনালোকৰ কাৰণে চাকৰি নোলাবও পাৰে। এইকেইটা পোষ্টত আপোনালোকে 5000 পোষ্টত এইবাৰ লওক চাকৰি। সকলো কাৰণে সকলো আহক, প্ৰেক্টিচ কৰক। আমাৰ বৰ্তমান ফিল্ডত যিসকলে মাৰি আছে তেওঁলোকৰ কিছু লোকৰ 2-এজনক কম টাইম লাগি আছে, এনে বৰ্তমান সকলো ভালে টাইম লাগি আছে। বৰ্তমান আমাৰ ফিল্ডত আহি সকলোৱে দৌৰি আছে। আৰু তোমালোকে কোনোবা যদি এতিয়াও নদৌৰা আছা, তেতিয়াহ'লে 15 অক্টোবৰৰ পৰা এপ্লাই আৰম্ভ হৈ যাব। তেনেহ'লে তোমালোকে আহি এতিয়াৰ পৰা প্ৰেক্টিচত লাগা। আৰু আমাৰ 2-3জন মানে প্ৰেক্টিচ কৰি আছে, আৰু বৰ্তমান বাকীসকলে দৌৰি আছে 3200 মিটাৰ। আৰু কিছু লোকে 5 কিলোমিটাৰ মাৰিছে। তেওঁলোকে কামাণ্ডোৰ কাৰণে ইণ্টাৰভিউ মাৰিবৰ কাৰণে তেওঁলোকে প্ৰিপাৰেশ্যন কৰি আছে। আৰু আমাৰ এই দুজনে প্ৰেক্টিচ কৰি আছে। প্ৰেক্টিচ কৰি হ'লে তেওঁলোকে দৌৰিব। তেওঁলোকে কামাণ্ডোৰ কাৰণে প্ৰেক্টিচ কৰি আছে। কামাণ্ডোত বৰ্তমান চিন আপ মাৰিব লাগিব, এক্সিলেণ্ট জাপ মাৰিব লাগিব 17.5 ফুট, আৰু লগতে মাৰিব লাগিব 100 মিটাৰ, আৰু লগতে মাৰিব লাগিব 5 কিলোমিটাৰ। তেনেহ'লে আপোনালোকে 5 কিলোমিটাৰ মাৰিলে কি হয়, 20 মিনিট টাইম দিব। 20 মিনিটত তোমালোকে যদি কোৱালিফাই কৰা তেনেহ'লে কম মাৰ্ক পাবা। আৰু যদি 18 মিনিটত মাৰা তেতিয়াহ'লে এক্সিলেণ্টতকৈ অকণ বেছি মাৰ্ক দিব। যদি 16.5 মাৰিব পৰা তেনেহ'লে 16.5ত মাৰিলে 20 মাৰ্ক দিব অলৰেডি। আৰু 100 মিটাৰ টাইম দিব 15 ছেকেণ্ড। 15 ছেকেণ্ডত তোমালোকে 10 ছেকেণ্ডত মাৰিলে এক্সিলেণ্ট। আৰু যদি হাই জাপ মাৰিলে তেনেহ'লে 17.5 ফুট এক্সিলেণ্ট মাৰিব লাগিব। তেতিয়াহ'লে তোমালোকে 20 মাৰ্ক পাবা। আৰু আমাৰ লং জাপৰ কাৰণে সকলো তৈয়াৰ কৰি আছে। লং জাপ মাৰিব, মই ভিডিঅ'টো দেখাই দিম, ভালকৈ ভিডিঅ'টো চাই ল'ব। আহি আছে বৰ্তমান আমাৰ কিছু লোকে। বৰ্তমান লং জাপৰ ফিল্ডৰ ওচৰলৈ আহি আছোঁ। ফিল্ডখন দেখাই দিম তোমালোকক। মই এই ভিডিঅ'টো বনবিলাকৰ কাৰণে কিছু অসুবিধা হ'ব পাৰে, সেইকাৰণে মই ফিল্ডলৈ আহি আছোঁ। চ' আপোনালোকে দেখা পাব, মই এই বনবিলাকৰ কাৰণে বহুতো খালা বামা তেনেকৈ আমাৰ ফিল্ডত বহুতকেইজনে প্ৰেক্টিচ কৰি আছে। আজি ফিল্ডত যিসকল আহিছে তেওঁ আগতকৈ বহুত ল'ৰা ছোৱালী হৈ গৈছে। আগত যদি 100-100 দৌৰি আছিল, আজি বৰ্তমান 200-250 ওপৰত ল'ৰা আহি গৈছে। ফিল্ডত বহুত লোকে চাইকেলৰ ষ্টেণ্ড দি বাইক চাইক ৰাখি তেওঁলোকে দৌৰিব। বৰ্তমান চাওক, বহুত ল'ৰা ছোৱালী চাইকেলৰ ষ্টেণ্ড দি কাৰণে বহুত ৰখি আছে, অলৰেডি দৌৰোৱা নাই। কিছু লোকে বহুত আগতে দৌৰি কিছু লোক গ'ল। এতিয়া বৰ্তমান আমাৰ আধা ল'ৰা ছোৱালীয়ে বৰ্তমান দৌৰি আছে। এইটো গ্ৰাউণ্ড হয় আমাৰ ফিল্ডৰ। এই গ্ৰাউণ্ডৰ পৰা অগ্নিবিৰ 4-5জনে চাকৰি পাইছে। তেওঁলোকৰ 25 তাৰিখে জইনিং আছে। তেওঁলোকেও কিছু প্ৰব্লেমৰ কাৰণে দৌৰি আছে। অলৰেডি ট্ৰেইনিং হ'ব, সেইকাৰণে সিহঁতে এতিয়াও কষ্ট কৰি আছে।
আৰু আমাৰ চাওক সকলো আহি দৌৰি আছে। আৰু লং জাম্পৰ মই ভিডিঅ'টো আপোনালোকৰ ভিডিঅ'বোৰ দেখাই দিম, কেনে এই টিপছত জাপ মাৰিব লাগে। জাপ মাৰিলে কেনেকৈ আপোনালোকে লং জাম্পত আপোনালোকে এক্সিলেণ্ট মাৰিলে 20 মাৰ্ক পাব। মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু মই দিয়া সকলো দিনাখন ভিডিঅ'বোৰ পাই থাকিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই সেইকাৰণে ভিডিঅ'বোৰ দি থাকিম, সকলো দিনাখনে পাই থাকিব। আৰু চাওক প্ৰেক্টিচ কৰিয়ে আছে এই দুজনে, বহুত মিনিমাম আধা ঘণ্টা 1 ঘণ্টা প্ৰেক্টিচ কৰিব। তাৰ পাছত সিহঁতে দৌৰিব। সিহঁতে অলৰেডি কামাণ্ডোৰ কাৰণে প্ৰেক্টিচ কৰি আছে। এইবাৰ কামাণ্ডোত চাকৰি ল'ম বুলি কৈছে। তেওঁলোকে বৰ্তমান 17 মিনিটত এক্সিলেণ্ট মাৰি আছে কামাণ্ডোৰ কাৰণে। আৰু সকলোবোৰ লাইন ধৰিছে। লাইন ধৰি আমাৰ লং জাম্পৰ ষ্টাৰ্টিং হৈ যাব। লং জাম্প মাৰিব। এই আমাৰ সেইডাল চীনৰ পৰা আপোনাৰ 17 ফুট আমাৰ গোটেই গ্ৰাউণ্ডতে দিয়া আছে। 17, 18, 19, 20 কিছুমানে হয়তো আগৰ পৰা মাৰে, কিছুমানে পাছৰ পৰা মাৰে, যাৰ যি ইচ্ছা সেইমতে মাৰে। আমাৰ সকলো 17, 18 ফুটেই মাৰি থাকে। কামাণ্ডো মৰাবিলাকৰ বৰ্তমান বহুতকেইজনে মাৰি আছে কামাণ্ডোৰ কাৰণে। আৰু বৰ্তমান চাওক আমাক সকলোবোৰ আহি লাইনত খাৰা হৈ আৰু লং জাম্প মাৰিবৰ কাৰণে সকলো ৰখি আছে। বৰ্তমান বহুতো ভিৰ হৈ আছে। আৰু আমাৰ ট্ৰেকটো লং জাম্পৰ ট্ৰেকটো অকণমান গাত আছে বৰ্তমান। তেওঁলোকে ভৰি বিষো হৈ যায় কেতিয়াবা। তেওঁলোকে বহুতো কষ্ট কৰিছে এইবাৰ। তেওঁলোকে লং জাম্পৰ কাৰণে বহুত কষ্ট কৰিছে। আৰু এইজনে চাওক কেনেকৈ লং জাম্প মাৰিব, ফেইলাৰ হৈ যাব, পৰি দিয়ে। সেইকাৰণে মই আজি ভিডিঅ'টো আপলোড দিলোঁ। তেনেহ'লে চাই থাকিব। আমাৰ সকলোবোৰে মাৰিব বৰ্তমান, সেই সকলো টাইমো একেই লাগি আছে। কামাণ্ডোৰ কাৰণে মাৰিছে AB, UB আৰু SI প'ষ্টৰ কাৰণেও 2-এজন আছে। তেওঁলোকে বৰ্তমান লং জাম্প আৰু ৰানিং ভাল কৰিলেই নহ'ব। বৰ্তমান ৰিটেনৰ কাৰণে বৰ্তমান পঢ়িব লাগিব। ৰিটেনটোতহে মেইন। ৰানিংটোত আপোনালোকে ফিজিকেলত যদি মাৰ্কবোৰ গোটাই লয় তেনেহ'লে ৰিটেনলৈ তোমালোকৰ অকণমান ভাল হ'ব। তেতিয়া প্ৰেক্টিচ কৰি থাকক এতিয়াৰ পৰা। আৰু আমাৰ 15 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হৈ যাব। 9 নৱেম্বৰলৈকে লাষ্ট ডেট থাকিব। আৰু কিছু লোকে যদি এতিয়াও অহা নাই ফিল্ডত, আহক। আহি কাৰণে দৌৰক, দৌৰি কাইলৈ এতিয়াও সময় আছে। বৰ্তমান এমাহৰ টাইম আছে। আৰু এই এমাহত আপোনালোকে ধন্যবাদ। মোৰ চেনেলটো ভাল লাগিলে